কবিতাৰ শিৰোনাম মই হ'ব খোজোঁ প্ৰকৃতিৰ প্ৰেমিক। লেখা আৰু আবৃত্তি মানস প্ৰীতম শইকীয়া। মই হ'ব খোজোঁ প্ৰকৃতিৰ প্ৰেমিক। গছ লতা আকাশৰ ৰঙীন ছবি চাই চাই আপোন বিভোৰ হওঁ কেতিয়াবা। মনৰ দুখবোৰ পাহৰি মই প্ৰকৃতিৰ প্ৰেমিক হ'ব খোজোঁ। শুনিছোঁ আনৰ মুখত স্বাৰ্থপৰ মানুহে প্ৰতিশ্ৰুতিবোৰ হেনো পাহৰি যায়। প্ৰয়োজন শেষ হ'লে আমাক অৱহেলা কৰি বিদ্ৰোহ কৰি আঁতৰি যায় জীৱনৰ পৰা। কিন্তু প্ৰকৃতিয়ে কেতিয়াও তেনে কাম নকৰে। কেতিয়াবা মানুহক সুখ দুখৰ কথাবোৰ ব্যক্ত কৰিলে আকৌ আনৰ আগত সেই কথাবোৰকে অপমান কৰে সিহঁতে। সেইবাবে মই ভাবিছোঁ আজিকালি মানুহক কোৱাতকৈ প্ৰকৃতিৰ সৈতে অন্তৰে অন্তৰে সুখ দুখবোৰ বিনিময় কৰাই ভাল। সেইবাবে মই প্ৰকৃতিৰ প্ৰেমিক হ'ব বিচাৰোঁ। মনৰ দুখবোৰ পাহৰি সুখৰ সন্ধান কৰোঁ। সেইবাবে মই প্ৰকৃতিৰ প্ৰেমিক হ'ব খোজোঁ। আমি মাটিৰ মানুহ, মাটিতেই মিলি যাম। জন্মলভী প্ৰকৃতিৰ সৈতেই জীৱনৰ খেলা কৰিছিলোঁ আৰু মৰণৰ সময়তো প্ৰকৃতিৰ সৈতে মিলি যাম। মই সেইবাবে প্ৰকৃতিৰ প্ৰেমিক হ'ব খোজোঁ।